সো এতিয়া হেয়া ভাত পানী বনাই ৰেডি হলো বেমাৰীটো লাগা নাই ন খুফিয়া তালো লং পেছৰ इस ड्रेस एक्सचेंज हो गया अभी दिखाती हूँ फोटो उठा होना है we are unsatisfied अम्मा नोसिना है hello guys welcome back to Dipsikha'svlog another YouTube vlogs আশা কৰোঁ সকলো ভালে আছে আৰু মতে ভাল এইকেইদিন নন ষ্টপ মানে চৰ্দি কাহ বহুত কিবা কিবি হৈ আছিল সেইকাৰণে ভিডিঅ' বনাব পৰা নাই এণ্ড তাতে আৰু পৰীক্ষাও চলি আছে কিবা কৰি পৰীক্ষা এটা দিলোঁ বাকী আপোনালোকৰ খবৰ পাতি কেনেকুৱা জনাব মোৰতো দেখাই পাইছে কেনেকুৱা মই এতিয়া যাই আছোঁ ধনিয়া তুলিবলৈ পথাৰ ফালে এনে ভাবিলোঁ যে ভিডিঅ'টো একেলগত বনাই লওঁ এয়া ধনিয়া ইয়াৰ পৰা তুলিম চ' একচুৱেলি মানে আজি মানে মোৰ লগৰ ঘৰত যাম খানা খাবলৈ আৰু লগতে ফুৰিবলৈও যাম ক'ত যাম এইটো কম আপোনালোকক সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু ইফালে আৰু যদি কোনোবা নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব সেয়া ঘৰৰে ধনিয়া মায়ে ৰুইছিলে এইবিলাক মই ধনিয়া মোৰ ফেভৰেট জানেনে আপোনালোকৰ ফেভৰেট নে কমেণ্ট কৰি জনাবচোন ইয়াৰে গোন্ধটো কি ধুনীয়া মোৰ মাতটোতো পূৰা ভাঙি গৈছে একেবাৰে অৱস্থা নাই কিবা কৰি আৰু ভিডিঅ'টো বনাইছোঁ আৰু ঘূৰা ফুৰা বুলি ক'লে আৰু জ্বৰ চৰ্দি কোনে পায় আৰু হয়নে নাই জ্বৰ চৰ্দি বাদ দিয়া ফুৰিব লাগে এটাই জীৱন আৰু এই ধনিয়াৰ লগতে পালেং শাকো আছে ইয়াতে মাজে মাজে আৰু সিফালেও পালেং শাক এয়া কি কয় এইটো পাহৰিলোঁ অঁ পিঁয়াজৰ এয়া নলি তাৰপিছত পিঁয়াজৰ নলি কয় নে পিঁয়াজৰ পাত কয় নাজানো দে মায়ে যি কয় মই সেইটোকে ক'লোঁ আৰু এইফালে দালি উতলি আছে হ'বই আৰু এইফালে বিন ভাজে আৰু এয়া তুলি আনা ধনিয়াখিনি আৰু পিঁয়াজ এতিয়া বঢ়িয়াকৈ বনাই কৰি আপোনালোকক দেখাই আছোঁ ক'ত কি কৰোঁ চ' এতিয়া সেয়া ভাত পানী বনাই ৰেডি হ'লোঁ এতিয়া জাষ্ট কৰি পেকিং আৰু ৰ'দটো কি ধুনীয়া কোমল ভাল লাগে আৰু ইফালে নাকৰ পৰাতো গংগা নদী বৈয়ে আছে জ্বৰটো বাৰু নাই এতিয়া চৰ্দিটো আছে সেইকাৰণে যাব ওলাইছোঁ নহ'লে নগ'লোঁ হয় মাও যাব নিদিলে হয় তো আপোনালোক দেখাইছোঁ ৰ'ব মই কি লৈছোঁ এইবিলাক কাপোৰ লৈ লৈছোঁ তাতে পিন্ধাকৈ আৰু এয়া এতিয়া পিন্ধি যাম আৰু আপোনালোক দেখাই আছোঁ এয়া পিন্ধি কিনে চ' এয়া ৰেডি হৈ গ'লোঁ বেমাৰীটো লাগা নাই ন এতিয়া অলপ ভালেই লাগিছে বাৰু এতিয়া গৈ থাকোঁগৈ আৰু গৈ পাই দেখাই আছোঁ আৰু আমি ফুৰিবলৈ যাম যিহেতু সেইকাৰণে সোনকালে ওলাইছোঁ নহ'লে আৰু গধূলিয়ে গ'লোঁ হয় এতিয়া দুপৰীয়া 2:30 বাজিছে তো এতিয়া গৈ থাকোঁ আৰু আপোনালোকক দেখা থাকিম সকলোখিনি পেকিংটো কৰাই নি তেতিয়াৰ পৰা এনেকৈ পেলাই থৈ দিছোঁ এতিয়া পেকিংটো কৰোঁ জল্দি যাওঁ আৰু সোনকালে গৈ পাই দেখাই আছোঁ খুফিয়া যিহেতু চৰ্দি লাগি আছে বতাহ সোমালে বেছি লাগিব সেইকাৰণে প্ৰটেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট চ' এতিয়া বাছ অলপ যাওঁ তালো লং পেছৰ ৰিয়াজ নাহাই নাই নিবা যাওঁ আৰু এই তোৰ ঘৰতে আৰু নাজানে পেৰে গম পাইছা না গোটেই বছৰৰ কাৰণে আহিছোঁ থাকাকে চেঞ্জ কৰি ল আহি কিনে থুজবাৰ আছে বাপ আমি ষ্টেট কৰোঁ চুলিকেইডাল আমাৰ দীপশিখা মেডাম ৰেডি হৈ আছে এটা ড্ৰেছৰ লগত ছেটিছফাইড নহয় আৰু মই যেনেকৈ আছোঁ সেনেকৈ আছোঁ মুখখন চাওক মোকো কৰি দিবা দে মোৰ হাতখন পুৰি গ'ল এটা এস্পুৰিন লগাই থৈ দিছোঁ বেংকৰ হসিনা তোৰ লম্বা চুলিকেইডাল ষ্টেট মাৰা আমাৰ চুটি কেইডাল কৰবা দি अभी और समय लगेगा वेट ये माय
কালি হেৰি কনচাৰ্ট আছে এছএছএ ন আৰু ৰাখত কি কৈছিল চাইছিল My girls ready? अभी এই মেকআপ কৰি আছে এইফালে আমি গান শুনি আছো আৰু এইবিলাক পুটুৰ পুটুৰ হৈ আছে কি লাগে ड्रेस एक्सचेंज हो गया अभी दिखाती हूँ मैं और रहने का ना स्लेट मारनके टाकला हो ठीक मार जैसे मोर ड्रेस तो पिंची रियाई निजत तो मिसे रियाई पूरा पिंकी पिंकी होइस न रिया यस তোমাক পং এটা লগত বিয়া কৰি দিব লাগিব পিংক আৰু পংক আৰু মই জসবটো পিন্ধি লৈছো চাই মোক চাবা দি চাও এ ভালকে এর চুলি চুলি গলি যাব আৰু দৌৰাব তাই মোক জলদি কৰ 4টা বাজিলে ফটাফট ৰেডি হৈ গল এটা যামগে ইহঁতক চাও এতিয়া আমি যাব ওলাইছো ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত হয় না মোৰ এফালে নাকৰ পেৰে গংগা বৈ আছে এনেকৈ যাম এই কচা চুলি মই তাতে মিলিম যাই কিনে আমি জামত ফাঁচিছো কামত ফাঁচিছো बहुत जाम है ट्रैफिक नहीं जाम है जाम और रिया she's with another one after an plan this is এতিয়া বাস জো ঠান্ডা লাগবো না ও বাপ ইমান ভিড় ফটো উঠা হোৱা নাই we are unsatisfied satisfy হ'ব পৰা নাই বে একদম ফালতু লাইটিং বিলাক একদম ফালতু দিছে ফটো চটো ভাল অহা নাই হল না ফটো উঠা তোৰ অত হোৱা নাই বুলি জানো বাকী ইফালে কিবা এটা খাওঁ এতিয়া আৰু হয়নে নাই কি লাগে so here smoky pork খাই আছে আৰু ইমান দাম বাপৰে বাপ सीट है क्या बैठने का भाई এয়াৰো ললো ফ্ৰাইড ম'ম' ইমান মানুহ বাপৰে বাপ এৰিয়া আমি ৰাতি খানা খাম বোলে এনেকে এইবিলাক থৈছিলোঁ ইয়াতে আমি ইয়াতে আগতে বাপৰে বাপ লাইন এতিয়া আৰু ঘৰত যাওঁ বহুত উঠিলোঁ ফটো চটো মানুহ চিনাই আমি সেই তেতিয়াতে হস্পতে আছোঁ আমি আজি খানা নাপাওঁ গাইজ ঘৰত গৈ ভিডিঅ' এণ্ড কৰিম মই বাকীটো নেক্সট ভিডিঅ'ত দিম